আমি শিকিলো উৎপাদক কি বস্তু, গুণিতক কি বস্তু। আজি এতিয়া অলপমান উৎপাদকৰ কথা পাতিম। উৎপাদকৰ এটা নতুন ধৰণ। আমি আগতে লিখিছো যে সংখ্যাবিলাক ধৰি লোৱা 18টোৱে লিখিলো ডাঙৰ সংখ্যা। তাক কেনেকৈ উৎপাদন কৰিব পাৰি, ইয়াক 18 পূৰণ 1, তাৰমানে 18 আৰু 1টো 18ৰ উৎপাদক। যিকোনো সংখ্যা এটা লোৱা, এতিয়া যিকোনো সংখ্যা এটা লোৱা, 21 বুলি ধৰা। 21 বুলি ধৰা যদি প্ৰথম উৎপাদকটো কি হ'ব, 21 পূৰণ 1। সব সংখ্যাৰে যিকোনো সংখ্যাই লোৱা, সেই সংখ্যাটো এইটো আৰু 18 আৰু 18, 21 আৰু 21, তাক যদি 1ৰে পূৰণ কৰা সদায় সেই সংখ্যাটোৱে পাবা, হয়নে নাই? 4 পূৰণ 1 4, 105 পূৰণ 1 সমান 105। তাৰমানে 1টো সব সংখ্যাৰে উৎপাদক। সব সংখ্যা যি সংখ্যাই নোপোৱা কিয় 1টো সদায় সেইটো সংখ্যাৰ উৎপাদক। এতিয়া এইটো লিখিব পাৰা তুমি 9 পূৰণ 2 বুলি 18টো, বা তুমি 6 পূৰণ 3 বুলি লিখিব পাৰা। এনেকে লিখিলে 18 আৰু 1 উৎপাদক হ'ল, এনেকে লিখিলে 9 আৰু 2 উৎপাদক হ'ল, এনেকে হ'লে 6 আৰু 3 উৎপাদক হ'ল। এই গোটেইখিনি ইনফৰমেশ্যনৰ, এই গোটেইখিনি কথাৰে আমি এডাল গছ বনাব পাৰোঁ, উৎপাদক বৃক্ষ। ধৰি লোৱা কেনেকৈ কৰিম, 18টোক প্ৰথমটো কি বনাইছিলো, 18ক আমি বনাব পাৰোঁ। 18 আৰু 1টো নিদিলেও কথা নাই, কাৰণ 18টোতো এইটো জানোৱে 1ৰে পূৰণ হ'লেই হ'ব। গতিকে এই বেলেগটোত যাওঁ। 18ক আমি কৰিব পাৰোঁ 9 আৰু 2ৰে উৎপাদন কৰিব পাৰোঁ। এই 9টোক কিহেৰে উৎপাদন কৰিব পাৰোঁ, আকৌ 3 আৰু 3ৰে উৎপাদন কৰিব পাৰোঁ। 3 পূৰণ 3 সমান 9। এইডাল বৃক্ষৰ পৰা কি হ'ল, 18টোৰ 9 আৰু 2 উৎপাদক, 3 2 3 এইকেইটা উৎপাদক। 18ক আৰু বেলেগকে লিখিব পাৰি। 18ক তুমি এইবাৰ 6 আৰু 3 বুলি লিখা, সেইটো সঁচা। এইটো ক্ষেত্ৰত 6 আৰু 3 উৎপাদক হ'ল। এই 6টোক আৰু ভাঙি দিব পাৰা তুমি ইচ্ছা কৰিলে, 2 আৰু 3, 2 3 গুণ 6। এনেকে যদি লিখা, এই এনেকে লিখা ধৰণটোক কোৱা হয় উৎপাদক বৃক্ষ, ফেক্টৰৰ ট্ৰী, গছ। গতিকে তোমালোকে এইটো দেখিলা, দুটা তিনিটা ধৰণে পাৰি। এটা সংখ্যা 18টোৱে ল'লো আমি, দুডাল বেলেগ বেলেগ গছ বনালো, এডাল 9 আৰু 2, এডাল 6 আৰু 3। গতিকে এই সংখ্যা এনেকে তুমি উৎপাদকৰ গছ বনাব পাৰা। তোমালোকৰ কিতাপত বহুতকেইটা উদাহৰণ দিয়া আছে। গতিকে তুমি কিতাপখনত যোৱা এতিয়া আৰু গৈ সেই উদাহৰণকেইটা চোৱা, আৰু যিকেইটা কৰিব দিছে সেইকেইটা কৰি চোৱা, তেতিয়া দেখিবা এইটো খুব সহজ।